কোনোবাই পাবলৈ কান্দে আৰু কোনোবাই পাই পেলাই অৱহেলা কৰে। মানুহ দুটা ক্ষেত্ৰত সদায় অসহায়। দুখ কেতিয়াও বিক্ৰী কৰিব নোৱাৰে আৰু সুখ কেতিয়াও কিনিব নোৱাৰে। নিজৰ কষ্টৰ কথা কেতিয়াও কাৰোবাক ক'বলৈ নাযাব, কাৰণ মলম সকলোৰে ঘৰত নাথাকে, কিন্তু লৱণ সকলোৰে ঘৰত থাকে। প্ৰকৃত সত্যটো হ'ল আপোনাৰ নিজৰ কষ্ট একমাত্ৰ আপুনি নিজেই বুজিব পাৰিব। বেলেগে কেতিয়াও আপোনাৰ কষ্ট নুবুজে। দামী উপহাৰ নহয়, সামান্য কিবাতে মানুহ সুখী হৈ পৰে যদি সেয়া ভাল পাই দিয়া হয়। সম্পৰ্ক এটাত সেইজনেই আটাইতকৈ বেছি কষ্ট পায় যিজনে সম্পৰ্কটো সঁচা মনৰ পৰা গঢ়ে। আচলতে যি মানুহৰ মনটো বেছি পৰিষ্কাৰ হয় সেই মানুহৰ ভাগ্য একেবাৰেই বেয়া হয়। বৰষুণ আৰু প্ৰেম একেই। বৰষুণত শৰীৰটো সেমেকে আৰু প্ৰেমত দুচকু সেমেকে। সম্পৰ্ক এটা কৰিবলৈ দুজনৰ প্ৰয়োজন আৰু ভাঙিবলৈ এজনেই যথেষ্ট। কোনোবাই ব্যস্ত থকাৰ কাৰণে সকলো পাহৰি যায় আৰু কোনোবাই সকলো পাহৰিবলৈ নিজকে ব্যস্ত কৰি লয়। অত্যাচাৰী মানুহ কেতিয়াও গোটেই জীৱন জীয়াই নাথাকে, কিন্তু তাৰ ওপৰত মানুহৰ অভিশাপ গোটেই জীৱন জীয়াই থাকে। জীৱনৰ 5টা সত্য। নাম্বাৰ 1, মাতকৈ বেছি ভাল পোৱা কোনেও দিব নোৱাৰে। নাম্বাৰ 2, দুখীয়াৰ কোনো বন্ধু নহয়। নাম্বাৰ 3, সন্মান সিহঁতেই পায় যাৰ বেছি টকা থাকে। নাম্বাৰ 4, আজিকালি মানুহে মন চাই নহয়, ৰূপ চাইহে ভাল পায়। নাম্বাৰ 5, যাক নিজৰ আপোন বুলি ভবা হয় সেই মানুহজনেই বেছি কষ্ট দিয়ে। এটা কথা সদায় মনত ৰাখিবা, বেইমানসকলৰ লগত যিমানেই ভাল ব্যৱহাৰ নকৰা কিয়, সিহঁতে শেষত তোমাক ধোকা দিবই। গোটেই জীৱন টকা টকা কৰি কটাই নিদিব, কাৰণ এদিন হয়তোবা আপোনাৰ বহুত টকা হ'ব, কিন্তু সেই টকাখিনি উপভোগ কৰিবলৈ পৰ্যাপ্ত জীৱন আপোনাৰ তাত নাথাকিব। ভিডিঅ'টো ভাল লাগিলে মোৰ অন্যান্য ভিডিঅ'বিলাক চাব আৰু সদায় ভালেই থাকিব, সুস্থ থাকিব।